আৰু আজি মই এতিয়া যাব ওলাইছোঁ ৰাসত আৰু ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আপোনালোককো অলপ দেখাম যিখিনি পাৰোঁ দেখাব চেষ্টা কৰিম আৰু আজি মই ধুনীয়া এটা ড্ৰেছ পিন্ধিছোঁ এয়া হোৱাইট শ্বুজ পিন্ধিছোঁ আপোনালোকক দেখাইছিলোঁ মই দুৰ্গা পূজাৰ কাপোৰ কিনোতে কাপোৰৰ এটা ভিডিঅ' বনাইছিলোঁ তো জোতাযোৰো দেখাইছিলোঁ তো সেইযোৰ জোতা পিন্ধিছোঁ আৰু এটা জিন্স আৰু ধুনীয়াকৈ ওলাই মেলি ৰেডি হ'লোঁ এতিয়া অলপ দেৰিকৈ যাম তো এতিয়া বাজিল 7টা বাজে 6:30 বাজি গ'ল তো আমি যাম তো যোৱাৰ টাইমত আপোনালোকক অলপ দেখাই যাব চেষ্টা কৰিম তো চাই থাকক ভিডিঅ'টো মই আপোনালোকক দেখাই থাকিম আৰু মোক আজি কেনেকুৱা লগা হৈছে কমেণ্টত জনাব তো ব'লক মই আপোনালোকক তাত গৈ লগ পাম তো ফ্ৰেণ্ডছ এই আছিল আজিৰ ভিডিঅ'টোত আপোনালোকক বেছি দেখাব নোৱাৰিলোঁ কিন্তু যিখিনি পাৰিছোঁ ৰাসত দেখাব চেষ্টা কৰিছোঁ কাৰণ মানুহ বহুত বেছি আছিল আৰু এতিয়া মই কাপোৰ চাপোৰ চেঞ্জ কৰি লৈ মই ভাবিলোঁ ব্লগটো শেষ কৰি দিওঁ তো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে আগৰ পৰা ছাবস্ক্ৰাইব কৰা আছে তেওঁলোকক ধন্যবাদ আৰু আপোনালোকক মই নেক্সট ভিডিঅ'ত লগ